দৃশ্য চাই আজি আজি মন মোৰ অধুৰ ব্যাকুল হৈ পৰিছে। কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মোৰ মন প্ৰাণ ভৰি নিব খুজিছে। আৰু বনৰীয়া ফুলবিলাকেও হাঁহি জানো নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। হে ভগৱান, তোমাৰ কি যে অপূৰ্ব সৃষ্টি প্ৰভু, তোমাৰ কি যে অপূৰ্ব সৃষ্টি। জানকী মাত্র কি কদাপি করা নাই মিশা অভিনয়, কিন্তু আছে এই ভগবান কিভাবে প্রকাশ করো জানকী মাত্রের আগত এনে নিদান হস্ত্র। দেবী জানকী, দেবী জানকী, ঠাকুর লক্ষ্মণের সেবা গ্রহণ করিবা দেবী। লক্ষ্মণ লক্ষ্মণ সুন্দর আমার এই রাসভবন নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি। সঁচাকৈ দেবী, সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজভৱন, কিন্তু দেবী ইয়াতকৈ সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন। লক্ষ্মণ দেবী, হঠাৎ বলা যে বাল্মীকিৰ পুণ্য তপোবনৰ কথা নুবুজিলো লক্ষ্মণ, নুবুজিলো। দেবী দাদাই আদেশ কৰিছে, দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু। কি ক'লা লক্ষ্মণ? দাদাই আদেশ কৰিছে মোক বাল্মীকিৰ পুণ্য তপোবন দৰ্শনৰ হেতু। জানা লক্ষ্মণ, আজি মোৰ বাওঁ বাহু বাওঁ চক্ষু লৰছিল খবৰে। ভাবিছিলো কিবা অমংগল হৈছিলে। এতিয়াহে আশ্বস্ত হলো লক্ষ্মণ, ভবাই নাছিলো মোৰ জীৱনলৈ যে অলপ ডাঙৰকে নহ'লে এনে সৌভাগ্য আহিব। তেন্তে দেবী লক্ষ্মণ বিলম্ব নকৰি বলাইবে যাওঁ আমি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। বলা লক্ষ্মণ।
নাই নাই সোনা দেবী একটু আগবাঢ়ি যাওঁ নহয় লক্ষ্মণ মিছা নামাতিব কিয় যে তোমাৰ এইটো অৱস্থা কোৱা লক্ষ্মণ তোমাৰ মাতৃ আৰু এনেকুৱা কষ্ট দেখিলেইতো তোমাৰ চকু থাকি উঠে নোৱাৰো সেই হয় লক্ষ্মণ তুমি মোৰ লগত কিয় তুমি আঁতৰি গৈছা কিয় লক্ষ্মণ লক্ষ্মণ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ নাই নাই দেবী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কি হৈছে তোমাৰ মোৰ একো হোৱা নাই লক্ষ্মণ কোৱা কি হৈছে তোমাৰ নাই মোৰ একো হোৱা নাই তেনেহ'লে তুমি কান্দিছা কিয় কোৱা লক্ষ্মণ ডক্টৰ বেছিয়ে মৰম মিছা নামাতিব মোক নিদিবা কষ্ট আৰু এই জানকী মাতৃ কোৱা লক্ষ্মণ কি হৈছে তোমাৰ লক্ষ্মণ কোৱা কি হৈছে তোমাৰ লক্ষ্মণ কোৱা লক্ষ্মণ উৰি সমত কোৱা লক্ষ্মণ কি হৈছে তোমাৰ হে চন্দ্ৰ সূৰ্যাদী নক্ষত্ৰ কিন্তু কাক লক্ষ্মণ কাক এৰি যাব লাগে জীৱনৰ মাজত জয়ী স্বৰূপ লক্ষ্মণ নাই নাই কাক নালাগে Contra Pemor, Dohi se quedó Mudan quedó de su Pette solo dada nam sondor Yate ke matra hoy Kori to palon Chua Lockhmon. Chua.
মধু কথা বুঝেছে তোমার প্রভু শ্রীরামচন্দ্র প্রণামগৈ জনাইছো প্রণাম দাসী দেও শৰণ জনাবে যে ৰাম হেন থৈ পাওঁ কিন্তু লক্ষ্মণ